জালুক দিয়া লোকেল মুৰ্গীৰ জোল বনাবলৈ মই লৈছোঁ পিঁয়াজ 3টা সৰু সৰুকৈ কাটিছোঁ। এয়া লৈছোঁ নহৰু আৰু আদা খুন্দনাতে থেতেলিয়াই লৈছোঁ। জালুকৰ গুড়া 1 চামুচ, কেঁচা জলকীয়া 2টা, পাঁচফোৰণ অকণমান, ইলাচি 3টা, লং 4টা, ডালচেনি 2 টুকুৰা, এয়া লৈছোঁ তেজপাত 2 খিলা। মাংস মই লৈছোঁ 700 গ্ৰাম আৰু এয়া বিলাহী এটা কাটি লৈছোঁ আৰু এয়া আলু এটা কাটি লৈছোঁ। এতিয়া মই প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লওঁ। ইয়াত মই যোগ কৰিম নিমখ অকণমান, হালধি অকণমান, জলকীয়া গুড়া অকণমান, কাশ্মীৰী মিৰ্চটো ব্যৱহাৰ কৰিছোঁ, আদা আৰু নহৰুৰ পেষ্ট আধা চামুচ। এতিয়া মই গোটেই মাংসখিনি ভালদৰে সানি ল'ম। মাংসখিনি ভালদৰে সনাৰ পাছত এতিয়া মই 1 ঘণ্টা সময় মেৰিনেট হ'বৰ বাবে ফ্ৰিজত ৰাখি থ'ম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই মিঠাতেল দিছোঁ 1 কাপ। এতিয়া তেলখিনি গৰম হৈ লওক। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পাঁচফোৰণখিনি দি দিছোঁ। পাঁচফোৰণখিনি ভালদৰে ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া মই দি দিম তেজপাত, ডালচেনি, লং, ইলাচিবোৰ আৰু আদা নহৰুখিনিও দি দিছোঁ। পিঁয়াজ দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি। এতিয়া মই পিঁয়াজখিনি ভালদৰে লৰাই থাকিম এনেকৈ। পিঁয়াজৰ বৰণটো সলনি নোহোৱালৈকে কম জুইত এনেদৰে লৰাই থাকিম মাজে মাজে। এয়া পিঁয়াজখিনি সিজি বৰণ সলনি হ'ল। এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম। এনেদৰে মই ভালকৈ লৰাই থাকিম মাংসখিনি। এতিয়া মই মাংসখিনি কম জুইত অলপ সময় ফ্ৰাই হ'বৰ বাবে ৰাখি দিম আৰু মাজে মাজে মই মাংসখিনি লৰাই থাকিম, নহ'লে কেৰাহীখনত লগাৰ সম্ভাৱনা এটা থাকে। গতিকে মই এনেদৰে মাংসখিনি অলপ দেৰি সিজাই ৰাখিম। মাংসখিনি অকণমান দেৰি ফ্ৰাই কৰাৰ পাছত এতিয়া মই কাটি ৰখা আলুখিনি দি দিম। এনেদৰে মই ভালদৰে লৰাই থাকিম। আলুখিনি দিয়াৰ পাছত মই এতিয়া নিমখ অকণমান দি দিছোঁ। হালধি অকণমান আৰু ৰঙা জলকীয়া গুড়া অকণমান। মই বেছি দিয়া নাই, অকণমান দিছোঁ, কিয়নো মই মেৰিনেট কৰি ৰাখোঁতে দিছিলোঁ। এতিয়া মই আকৌ ভালদৰে লৰাই থাকিম। এতিয়া মই মাংসখিনি অকণমান দেৰি সিজিবৰ বাবে ঢাকন মাৰি ৰাখি থ'ম। আলুখিনি দি অলপমান ভজাৰ পাছত মই এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া মই ইয়াত দিম জালুকৰ গুড়া 1 চামুচ। এতিয়া মই ভালদৰে আকৌ লৰাই মাংসখিনি অলপ সিজিবৰ বাবে ঢাকি ৰাখি থ'ম। মাংসখিনি মই মাজে মাজে
2-3 বাৰমান লৰাই আছোঁ। মাংসখিনি সিজিছেগৈ আৰু অলপ অলপকৈ। এতিয়া মই মাংসখিনিত পানী দি দিম। মাংসখিনিত মই পানী দি দিলোঁ। পানী অকণমান বেছিকৈ দিছোঁ, কিয়নো অলপ দেৰি মই মাংসখিনি উতলাই থাকিম। লোকেল মুৰ্গীৰ যিহেতু অকণমান মাংসটো টান হয়, গতিকে মই অকণমান দেৰি মাংসটো উতলাই থাকিম। পানী দিয়াৰ পাছত মাংসখিনি এনেদৰে উতলাই আছোঁ। মাংসখিনি মই 15 মিনিট সময় এনেদৰে উতলাম, যাতে জোলখিনি অকণমান ডাঠ হওক, তেতিয়া খায়ো খুব টেষ্টি লাগে। মাংসখিনি এনেদৰে উতলি থাকক। এতিয়া মই ঢাকন মাৰি ৰাখি থওঁ। এয়া মাংস হৈ গৈছে। জোলটো ডাঠ হ'ল ধুনীয়াকৈ। এতিয়া মই গেছটো অফ কৰি বাতি এটাত মাংসখিনি উলিয়াই ল'ম। মাংসখিনি বাতিত উলিয়াই লৈছোঁ। এনেদৰে বনালে খায়ো খুব টেষ্টি লাগে আৰু বনাবলৈ একেবাৰে সহজ, বেছি বস্তুৰো প্ৰয়োজন নহয়। এয়া জালুক দিয়া লোকেল মুৰ্গীৰ জোল ৰেডি হৈ গ'ল। আজিৰ ৰেচিপিটো একেবাৰে চিম্পল হয় আৰু আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে লাগিলে ৰেচিপি, আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।